বিধ্বস্ত অঞ্চলৰ প্ৰথমখন পকীঘৰ সম্পূৰ্ণ হোৱা দেখে আৰু লাষ্ট কাম চলি আছে ফল চিলিঙৰ কাম ৰাতি ৰাতি কাম কৰিম দেহ অৱস হলো মন অৱস হবল নিদিওঁ মুঠৰ ওপৰত প্ৰথমখন পকীঘৰ বান বিধ্বস্ত অঞ্চলৰ সম্পূৰ্ণ কৰি আহি মতি সোনকালে কৰি নিব সোমাই আহক খোজ দিয়ক কৃষ্ণ দৰজা লাগি গ'ল আৰু ন ঘৰ নিচিনা হৈছে এতিয়া আৰু হ'বলৈ গৈ আছে আৰু বেলেগ বেলেগ দৃশ্য দেখি যাব লাহে লাহে হাঁহিটো মুখত আহিছে আৰু আপোনাৰ বঢ়িয়া কালি ৰাতি আমি ৱালৰ কাম কমপ্লিট কৰিলো বহু ৰাতিলৈকে কাম কৰিছো হাতে পাতে লাগিছো সকলো কাৰণ টাৰ্গেট থাকে আমাৰ কামখিনি কমপ্লিট কৰিব লাগিব কালি ৱালখিনি আমি উঠাই থৈ যোৱাৰ কাৰণে হাফ ৱাল কৰি থৈ যোৱাৰ কাৰণে আজি আমি বেৰ মানে বান্ধিব পাৰিম যিমান যি হলেও এটা টাৰ্গেট কমপ্লিট কৰিবলৈ চেষ্টা কৰিছো আমি মাছ নিশা লগে কাম কৰিলো কাম কৰি এইখিনি গোটেই ৱাল কমপ্লিট হৈ গ'ল আজি আমাৰ কাম হ'ব এইবিলাক সলিং পাৰিব বেৰ লগাব দিনটোৰ ভিতৰত কিমানখিনি কাম হয় নাজানো আজি হল আমাৰ 4 নম্বৰটো দিনৰ ভিতৰত আমি ঘৰখন প্ৰায় কমপ্লিট কৰিবলৈ চেষ্টা এতিয়া ৰাতিপুৱাই আমি কাম আৰম্ভ কৰিছো এইবিলাক খুঁটা লগাই গৈছে এইবিলাক গেপ ৰাখিছো দেখিছেনে গেপ ৰাখি তাৰ ওপৰত আকৌ গজাল দিয়া গৈছে ইয়াত আকৌ ঢেলাই দিয়ে খুঁটাটো ফিক্স কৰি দিয়া যাব প্ৰত্যেকটো খুঁটা এনেকৈ লাইনকৈ লগাই অহা গৈছে আৰু লগতে এইপিনে সলিং পাৰিবলৈ টুকুৰা ইটাও দিছে এইখিনি সলিং পোৱাৰ পিছত ইয়াতে আমি মছলা মাৰিব পাৰিম তাৰপিছত ৱাল প্লাষ্টাৰ কৰি ধুনীয়াকৈ ফল চিলিং লগাই ৱাৰিং কৰি ঘৰটো ধুনীয়া কৰি ল'বলৈ চেষ্টা আজি অন্নদান কৰিব আমাৰ ৰাকেশে শিমলুগুৰি ল'ৰা হয় গাড়ীত একদম পুৰা বস্তু লৈ আনিছে এইপিনে কোমোৰা লৈ আহিছে হাঁহ আছে নেকি অ'হ এইটো হাঁহ দুটা হাঁহ লৈ আহিছে আমাৰ ৰাকেশে শিমলুগুৰিৰ পৰা আজি মাছো আনিছা মাছটো হাঁহ থাকিলে মাছৰ প্ৰয়োজন নাই তথাপিতো আজি ৰাকেশে আমাক অন্নদান কৰিব হাঁহে কালিও হাঁহ আছিলে আজিও হাঁহ লৈ আহিছে ৰাকেশ কালিৰ পৰা আছে কিন্তু আজি সি অন্নদান কৰিবলৈ আহিছে ধন্যবাদ ৰাকেশ মোক সহযোগ কৰিবলৈ পাই গলি মোৰ অতিতকৈ আপোন মানুহ কল্যাণ দা গোগামুখৰ ৰাজা হোটেলৰ স্বত্বাধিকাৰী লগতে আৰু এজন আহিছে এজন তিলক দা এইকেইজন মানুহে কেতিয়া মোক লগ নেৰে একদম পাই গৈছে গোগামুখৰ পৰা চন্তক আহি পাই গৈছে তেওঁলোকে মোক সহযোগ কৰিব তেওঁলোকে এনেকুৱা এটা ডাঙৰ কাম কৰিবলৈ আহিছে এলে ভাবিলে আচৰিত হ'ব তেওঁলোকে এই তিনিজন আমাৰ কল্যাণ দা তিলক দা আৰু দিলীপ দা তিনিজন মানুহ গোগামুখৰ পৰা আহিছে বস্তু লৈ আহিছে ইয়াত 6টা তৰ্জা বেৰ ওলাইছে টিং আছে 10 মাইল মানে 3 ঘৰ মানুহ তেওঁলোকে বনাই দিবলৈ আহিছে বনামটো মই বাৰু বস্তুখিনি দিছে যাবলৈ মানে 3 ঘৰ মানুহৰ কমপ্লিট দায়িত্ব তেওঁলোকে ল'ব গতিকে এইসকল মহান লোকক সদায় মনত ৰাখিব তেওঁলোকে গোগামুখৰ পৰা গাড়ী লুট কৰি ৰাতিপুৱা 7 বজাত ওলাইছে ন 7 বজাত আহি এতিয়া 11-12 বজাত ইয়াত পাই গৈছে 3 ঘৰ মানুহৰ কাৰণে টিং পাত তৰ্জা বেৰ তাৰ পৰ্যন্ত লৈ আনিছে আৰু এইখিনি লগাই বেলেগ কাম কৰিব লাগিব মেটেৰিয়েলখিনি আহি গ'ল যেতিয়া টেনচন নাই এতিয়া আমি 3 ঘৰ মানুহ বেলেগ আছে ইয়াত সেই 3 ঘৰৰ কাৰণে কাম আমি প্ৰথমখন ঘৰৰ বস্তু ইয়াত নমাম এখন ঘৰ গোটেই ভাগি আছে ইয়াত প্ৰথমখিনি বস্তু আমি নমাই লওঁ ইয়াৰ পৰা আনলোড কৰোঁ বাইদেউ আপোনালোকৰ বস্তু মই সকলো নমাই থৈ গৈছোঁ এতিয়া কথা হ'ল আমাৰ যিহেতু টিম কম আছে আমি তাত লাগি আছোঁ ওচৰতে আপোনালোকে কাম কৰা মানুহ বিচাৰক গোটেই বস্তু ইয়াত দি থৈ গৈছোঁ কাম কৰা মানুহ বিচাৰক যি হাজিৰা হয় মই দি দিম ইয়াৰ পৰা ঠিক আছে গতিকে বাইদেউ এইখিনি বস্তু বাইদেউ 2 ছোৱালী আছে তেওঁৰ স্বামী নাই আৰু ছোৱালী দুজনী বহুত কষ্টৰে পঢ়াইছে ঘৰখন ভাঙি পেলালে সেইকাৰণে প্ৰথমখন ঘৰ যিখিনি গোগামুখৰ আমাৰ তিলক দা কল্যাণ দা হেঁতে আগবাঢ়িছে প্ৰথমখন ঘৰ বাইদেউৰ কাৰণে বস্তু দি থৈ গৈছোঁ তেওঁ নিজে হাজিৰা মানুহ বিচাৰিব আৰু সেইখিনি আমি পে'মেণ্ট কৰিম এইটো বনি থাকিব প্ৰত্যেকখন ঘৰ এনেকৈ বনাই থৈ যাবলৈ চেষ্টা কৰিম এতিয়া ইয়াত যাওঁ ছেকেণ্ডখন ঘৰলৈ ছেকেণ্ডখন ঘৰ আমাৰ এই বাইদেউগৰাকী তেখেতৰ স্বামী নাই আৰু এইটো হ'ল ল'ৰা তাৰ 12 বছৰ হৈছে ইও কামত লাগি আছিলে তেওঁলোকৰ বাবে এইখিনি বস্তু নমাই লওঁ বাইদেউ আপুনি ক'লে ঘৰৰ বস্তু সকলো দিলোঁ টিং 3 বান্দেল 25 9 ফুটীয়া টিং দিছোঁ তাৰ দিছোঁ তৰ্জাবে চব দি থৈ গৈছোঁ আপোনালোকে মানুহ লগক যি পাৰোঁ কৰিম যি বাৰু সহায় কৰিম আপোনালোকে খালি মানুহ লগক হা ঠিক আছে আমি মানে এতিয়া যিবিলাক ঘৰ বনাইছোঁ ঘৰবিলাকত বাঁহৰ ঘৰ যিবিলাক বনাইছে এনেকৈ বস্তু দিছোঁ হাজিৰা তেওঁলোকৰ ফালৰ পৰা মানুহ বিচাৰিবলৈ দিছোঁ আমাৰ টিম যিহেতু কম আছে এনেকৈ কৰি যাম এতিয়া লাষ্ট এঘৰ আছে তেওঁলোকৰ ঘৰত বস্তু দিওঁগৈ বোলো 3 নম্বৰ ঘৰখন হ'ল এইখন ঘৰ নাই চব উৰাই লৈ গুচি গ'ল আৰু এইটো হ'ল ল'ৰা তাৰ ককায়েক আছে আৰু সি আছে সিহঁতৰ মাক দেউতাক কোনে নাই এতিয়া একদম কম বয়সীয়া ল'ৰা গতিকে ঘৰখন কেনেকৈ হ'ব গতিকে 3 নম্বৰ ঘৰখনৰ বাবে আমি বস্তু নমাই লওঁ টিং তাঁৰ বেৰ সকলো দি থৈ গৈছোঁ হা কাইলৈৰ পৰা কাম কৰা মানুহ লগোৱা দিন হাজিৰা মানুহ বিচৰা তোমালোকে পইচা আমি দিম হাজিৰা কৰা মানুহ আমাৰ যিহেতু গম পাইছে টিম তাত লাগি আছে পকা ঘৰটোত সেইকাৰণে এনেকৈ দি থৈ গৈছোঁ কাইলৈৰ পৰা কামত লগাব পাৰিবা নাই তুমিও বাঁহৰ কাম কৰি থাকা নে মাজে মাজে হয় নাই আইডিয়াটো আছে ধুনীয়াকৈ বনাবা আছাম দাদাও আছে আছাম টাইপৰ ঘৰ ধুনীয়াকৈ বনাবা ভাল হ'ব লাগিব কিন্তু ঘৰটো তৰ্জা বেৰ 2টা ৰোল দি থৈছোঁ লাগিলে আৰু এটা দিম যদি কম হয় তোমালোকৰ ঘৰখন চবতকৈ বেষ্ট হ'ব লাগিব দেই বাবা এইকেইটা ল'ৰা পিতৃ মাতৃহীন ল'ৰা সিহঁতৰ বাবে ঘৰখন ভালকৈ বনাব লাগিব 3টা ঘৰৰ বস্তু সকলো আমাৰ কল্যাণ দা তিলক দা আৰু আমাৰ ত্ৰিদীপ দা লগত আছে এইপিনে আহিব দীপ বৰা তেওঁলোকে ডনেট কৰিলে বাকী ঘৰকেইখিনি বনোৱা আমাৰ দায়িত্ব আমি বনাম তেওঁলোকে এইটো আচলতে তেওঁলোকে নিজে মানুহ বিচাৰি কাম কৰিব লাগিব এইখিনি সকলো দিয়া হৈ গ'ল এতিয়া এইখিনি দি ভাল লাগিছেনে মনটো পাবলগীয়া মানুহক দিছে ন কিমান ভিতৰ আছে কোনো ৰাস্তা নাই গাড়ী যেনে সোমাই আহিছোঁ গতিকে এয়াই হ'ল
গোগামুখৰ আমাৰ কল্যাণ দা যি ৰাজা হোটেলৰ স্বত্বাধিকাৰী আমাৰ তিলক দা দীপ দাৰ এক মহানতা এতিয়া এইখিনি দিলোঁ এতিয়া যাওঁ ব'লে সকলোৱে আমাৰ তাত অন্নমুঠি গ্ৰহণ কৰি লওঁ আমি আহি পাওঁ মানে প্ৰায় খুঁটা লগোৱা হৈ গৈছে এতিয়া বাকী আছে বেৰ লাগিবলৈ আমাৰ সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু আছিলে খিৰিকী মই ভিগুদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শিলা আকৌ এবেলাৰ ভিতৰত এখন খিৰিকী বনাইছে আৰু ডিজাইনো কৰিছে এইপিনে ডিজাইনটো দেখাই ওচৰত এইজনে ধুনীয়াকৈ ডিজাইন কৰিছে এইবিলাক ৰদকেইটা আমি সোমাইছোঁতো মানে বাঁহৰ বেৰত লগাব লাগিবতো আৰু ধুনীয়াকৈ দিম সব দিছে খিলি চিলি সব তেওঁ এবেলাৰ ভিতৰত ফিটিং কৰিছে গতিকে ভিগুদা দিয়া মানুহ লাগে বহুত কষ্ট কৰিছে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোক আহিছে ICDS ৰুৰেল প্ৰজেক্টৰ তৰফৰ পৰা এই সকলো আহিছে আজি আমাৰ এই কৰ্মস্থলীলৈ আৰু তেওঁলোকে কিছু সাহায্য দি থৈ গৈছে আমি য'ত কাম কৰিছোঁ তাৰ বাবে ধন্যবাদ দেই বাইদেউ ভালে থাকক সদায় মোৰ গাঁৱৰ এটা টীম সদায় আহে পল নৰ আমাৰ পবিত্ৰ দাইত দীননাথ সকলো এই টীমটো সদায় আহে মোৰ ওচৰলৈ য'তেই কাম নকৰোঁ কিয় আগতেও যেতিয়া আমি আমগুৰিত কৰি আছোঁ তেতিয়াও আহিছিলে গতিকে এইসকল মানুহকো মনত ৰাখিব যে গাঁৱৰ মানুহে মোক এনেদৰে ছাপোৰ্ট কৰে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান দূৰৰ পৰা কাম ক্ষতি কৰি মোৰ কাম চাবলৈ মোক অকণ সাহস দিবলৈ অহাৰ বাবে সিহঁতি এসাঁজ খোৱালে লগতে আকৌ গামোচাই মৰমো আছিলে ধন্যবাদ কিবা এটা সামৰ্থ্য অনুযায়ী ধন্যবাদ থেংক ইউ সদায় ভালে থাকক নমস্কাৰ ভালে থাকক আচলতে এই মানুহৰ মৰম আৰু আশীৰ্বাদৰ ফলতে আমি অপ্ৰাণ কষ্ট কৰিবলৈ সামৰ্থ্য হৈছোঁ ধন্যবাদ দেই আমাৰ এয়া চলিং পৰা হৈ গ'ল কেনেকুৱা লাগিছে জনাব আৰু এতিয়া এয়া বেৰৰ কাম কৰি আছে অলপ দেৰি পিছতে গোটেই ঘৰটোত বেৰো লাগি যাব প্ৰথমখন বেৰ ফিটিং হৈছে লাহে লাহে গোটেইখিনি বেৰ হৈ যাব এইখন এইবোৰ গোটেইখিনি লগাবলৈ আছে এইপিনে বেৰ বান্ধি আছে বন্ধাই এইপিনে লগাই আছে এইপিনে চলিঙৰ কামো হৈ গ'ল মুঠৰ ওপৰত ক'বলৈ গ'লে ঘৰখন সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু হয়তো দুদিনমান লাগিব আজি 4 নম্বৰ দিনৰ দিনাখন আমি বেৰখিনি সম্পূৰ্ণ কৰিম আশীৰ্বাদ কৰিব যাতে ঘৰটো সোনকালে উলিয়াই শেষ কৰিব পাৰোঁ ইয়াত আৰু 3খন ঘৰ বনাবলৈ লৈছোঁ দেখিলে আজি বস্তু পাতি দি থৈ আহিলোঁ এইটো অকণমান বেলেগ চিষ্টেমত কাম কৰিম যিমান পাৰোঁ মানুহক এই বানপীড়িত অঞ্চলৰ মানুহক প্ৰতি ঘৰতে ঘৰ বনাই যাবলৈ চেষ্টা কৰিম ক'ৰবাত পকা ঘৰ বনাম ক'ৰবাত বাঁহৰ ঘৰ বনাম আজি কামখিনি ইমানতে আপোনালোকক দেখালোঁ ৰাতিটো আকৌ কালি নিচিনাকৈ কাম চলিব বেৰখিনি আজি টাৰ্গেট হ'ল বেৰখিনি বান্ধি কমপ্লিট কৰা ৰাতি আকৌ ফল চিলিঙো লাগিব সেয়া কাইলৈ ভিডিঅ' আপোনালোকে পাব প্ৰতিটো ভিডিঅ' চাই যাব যদি ভাল পায় মন্তব্য জনাব যদি আপোনালোকে বেছি সুখী হয় শ্বেয়াৰ কৰি দিব বুলি আশা কৰি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা